বাকি কালি স্কুলত যাবি নেকি? যদি নযোৱা এক জেগাত আমি ফুৰিব যাম। খুটি কালি স্কুলত তই নাযা নেকি? কালি ফুৰিব যাবি? মই যাম দে তোৰ লগত। কিহত যাবি? 4 চকা দে হ'ব দে। কেইটা বজাত হ'ল কালি ন দে। যদি কালি তয়ো যা তেনেহ'লে আমি যাম দে। মোটামুটি 9টামান বজাত যাম দে কালি। অলবি তেতিয়াহ'লে মই এতিয়া ঘৰত যাওঁ দে হা। চিঞৰ অলবি। কালি মই যাম দে। কালি কেইটামান বজাত? 9টামান বজাত দে যাম দে। এতিয়া ঘৰত যাম মই। ঘটি বঢ়িয়া জেগাত লৈ আছে দেখুৱাই। নদীৰ পাৰ, কি ধুনীয়া জেগা। বাহ, বঢ়িয়া জেগা দেই। সঁচাকৈ ধুনীয়া জেগা কিন্তু দেই। ইয়াতে এদিন খানা খাব আহিব লাগিব। আহিবিনে? দে আহিম দে। কালি ঘটি স্কুলত যাবিনে? কালি স্কুলত যাব লাগিবতো। কিবা মাষ্টৰে নোট দিম বুলি কৈছে। কালি অলবি স্কুলত যাবাই লাগিব কালি। এতিয়া বল ঘৰত যাওঁ যা। চলিয়াত আজি তহঁতক কিছুমান প্ৰশ্ন কৰোঁ। ঠিকে ঠিকে উত্তৰ দিব পাৰিবিতো? পাৰিম ছাৰ, আপুনি সোধক। দে এটা কথা কোৱাচোন ঘটি, এটা কলৰ দাম যদি 4 আনা হয়, 4টা কলৰ দাম কিমান হ'ব? ছাৰ এইমাত্ৰ কল খাই আহিলোঁ। ভেলতাৰ দোকানত 8 টকা কৰি লৈছে। আপুনি ঘেণ্টা পাব 4 আনাত কল। কি কয় এই